কষ্ট কৰি কি হ'ব আকৌ। তো স্বাগতম জনাইছোঁ মোৰ নতুন চেনেললৈ ভকতসকল আপোনালোকক। তো মোৰ এইটো প্ৰথম ভিডিঅ' হ'ব না, তো চেনেলটো নতুন প্ৰথম ভিডিঅ'টো প্ৰথম আপোনালোকে ভিডিঅ'বোৰ পাই থাকিবা। আজি ভিডিঅ'টো বলক পথাৰৰ পৰা আৰম্ভ কৰোঁ। গাঁৱলীয়া জীৱন হয়, গাঁৱলীয়া জীৱনততো মানে কিনো কালা বেল বেলাই আছে তই দেখিছেনে? মই অহাৰ পৰা সি বেল বেলাই আছে। কি অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ, ডিম্পুদা ষ্টাইল লৈছোঁ হা। তো মানে কি হৈছে গাইছ, পথাৰ বুলি ক'লে হ'লে মই ৰাস্তা এটা বিচাৰি পাইছোঁ হা। এইটো ৰাস্তা কেলা ৰাস্তাই বিচাৰি নাপাওঁ ক'ত সোমালে ৰাস্তাই নাই, আকৌ ঘূৰি যাব পথাৰলৈ নহয় মানুহ যদি এনেকৈ নোযোৱা না, যদি যোৱা মানে এনেকৈ ফচিবলগীয়া হয় দিছে। চব পৰি আছে। ইউটিউব চেনেলটো খুলিলোঁ, খুলিলেতো নহ'ব, ভিডিঅ'টোতো তাত দিবই লাগিব। মোৰ এতিয়া বহুতে কৈছে ইউটিউব চেনেলটো খুলিলেই নহ'ব, ভিডিঅ' দিব লাগিব। মই এতিয়া ভাবিয়ে পোৱা নাই কি ভিডিঅ' এতিয়া পথাৰলৈ আহিছিলোঁ গৰু চাবলৈ, মই বোলো ভিডিঅ' এটা বনাই দি দিওঁ এনেকৈ আৰু ব্লগবোৰ এনেকৈ হৈ থাকে আৰু ক'বলৈ গ'লোঁ গোটেই ব্লগ এটা বনালোঁ মানে সোনকালে কি আৰু মই বনাই নিদি থাকিম, মানুহে দেখিছে। সেই প্ৰথমতে অলপ নাৰ্ভাছ টাইপৰ ফিল হয়, কিন্তু যেতিয়া তুমি যেতিয়া মানে অভ্যাস হৈ যাব না নোৱাৰে দেখিব। ব্লগ বনোৱা তেনেকৈ মোৰ হেৰি নাই, অভিজ্ঞতাও নাই। ষ্টাৰ্ট কৰিছোঁ, যদি বেয়া আছে তোমালোকে ক'বা। পানী মাজে মাজে আমাৰ এইডোখৰত নাথাকিবলৈ ভাল, পুৰা ঠাণ্ডা এয়া, পুৰা আকাশ থাকে। এইজন মানুহে মোক জুমি জুমি চাইছে, ভাবিছে এইটো কি পাগলাটো কি কৰি আছে। জুম কৰিব নিদি জুম পাগলাটোৱে কি কৰিছে বুলি ভাবিব মানুহে। দেখিছেনে ধুনীয়া আকাশ বনাই আছোঁ ব্লগ মানে হ'বই আৰু মানে চাই দিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। যদি ভাল পোৱা লাইক কৰিবা, যদি ভাল নোপোৱা ডিছলাইক মাৰি থাকিবা। ময়ো যাওঁ কোনটো ভাল পায় কিমান বেয়া পায়। তোৰ ৰ'দে ধৰিছে নেকি? হা তোৰ ৰ'দে ধৰিছে? মই থাকে আগ খাই দিছোঁ বোলো নি। মই ভাবিছিলোঁ প্ৰথমতে মানে অকল গানৰ ভিডিঅ' দিম, যিহেতু মই গান গাই ভাল পাওঁ। তেনেকৈ গান চান গাই কিবা ভিডিঅ' দিম বুলি ভাবিছিলোঁ। তাৰপৰা লগৰটোৱে ক'লে অকল গান গালে নহ'ব নহয়, মানুহে ভাল পোৱাকৈ কিবা এটা দীঘলীয়া তেনেকুৱা ব্লগ চগ দিব লাগিব। মই ভাবিছোঁ মই ব্লগ বনাব নাজানো। পথাৰলৈ আহিলোঁ যে মই মানে পথাৰলৈ আহি এতিয়া বছৰৰ মূৰত আহিলোঁ পথাৰলৈ। খালি বিচাৰি নাপায়, যেনি তেনি আহি আৰু ক'ত সোমালহি অলপ পঞ্চায়ত নাহোঁ দ পথাৰত তিনি আনি এইফালে আছে, এইফালে দেখি সদায় ৰাইট চাইড যাব লাগে। ভিডিঅ' বনাব কিমান ভালকৈ নাজানো, প্ৰথম ভিডিঅ' ভুল হ'ব পাৰে, কিবা যদি কেমেৰাত কিবা লৈ পাৰে। এতিয়া আই পি এছ নে আই পি এছ সেইটো নাই, বেয়া নাপাব বাৰু চাব। গৈ আছোঁ ডেইলি ভিডিঅ'বোৰ পাই থাকিব, ডেইলি নাপাব বাৰু ব্লগবোৰ নাপাব। এনেই মই গান গাই ভাল পাওঁ, গান গাই ভিডিঅ'বোৰ দি থাকিম বাৰু। সেই ভিডিঅ'টো ধাননিৰ মাজতে আৰম্ভ কৰিছোঁ আৰু ধাননিৰ মাজতে শেষ কৰিম, কিয়নো মোৰ এইটো প্ৰথম ভিডিঅ'টো কেনেকুৱা কি কথা নাজানো। আৰু মোৰ কেমেৰাও বেয়া, ৰ'দত বৰ অকণ বেয়া বনাব লাগি আছে, সেইকাৰণে মই পথাৰলৈ আৰম্ভ কৰিছোঁ। বাকী পথাৰলৈ আহি ধানৰ পাতে দিলে কাটি ওলাই গ'ল মোৰ গাইছ। এইবোৰ মানুহ দেখি আছে, এই মানুহবোৰৰ পৰা আগত মোক কেমেৰাটো উলিয়াবলৈ এতিয়া লাজ লাগিছে মানে নাৰ্ভাছ টাইপ হৈছে আৰু কি বুলি কওঁ এতিয়া হ'লেও আমি লাজ নকৰোঁ। যিহেতু এনেকৈতো এতিয়া ল'ব নোৱাৰিলেও পাছততো হ'লেও ল'ব লাগিবই। ত' আমি হৈছোঁ গাঁৱলীয়া মানুহ, আমাৰতো এইবোৰ থাকিব লাগিব, এইবোৰ পানী পাবলৈ গৈছোঁ। ত' মানে কি হয়, মই প্ৰথম ভিডিঅ' বনাইছোঁ ন, মই মানে পাহৰি থাকোঁ ভিডিঅ'টো বনাই পিনে চকুকেইটা যে কেমেৰাত ৰাখিব লাগে, মই সেইটো পাহৰি যাওঁ। কেমেৰাটো বহুত ওচৰত আছে মই জানিছোঁ, এতিয়া এনেকৈ অলপ দূৰত ৰাখিব লাগে। ত' এইটো প্ৰথম ভিডিঅ' অলপ ভুল হৈ গ'ল, ক্ষমা কৰিব। ত' গাইছ মানে এতিয়া কথাটো কি হ'লে কথাটো কি হ'ল মানে মই যেতিয়া পথাৰলৈ আহোঁ ন, এপাক ঘূৰিলে নহ'ব চব মই সেইফালেদি এনেকৈ গৈ তাত পানী ল'লোঁ, তাৰপৰা পানী লৈ মেলি এনেকৈ গৈ তাৰপৰা ল'লোঁ, তাৰপৰা ঘূৰি আহি এনেকৈ গ'লোঁগৈ। এতিয়া আকৌ মই সেই তাৰপৰা চেনেল যাব লাগে, চেনেলটো তাতে খুলিলোঁ পাহৰি থাকিলোঁ। এইটো চেনেল পুখুৰী পাৰত থলোঁ থৈ পাহৰি থাকিলোঁ। যিহেতু ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া পথাৰতে শেষ কৰিম বুলি ভাবিছোঁ। পথাৰৰ পৰা একচুৱেলি আহিলোঁ, ৰাস্তাত আছোঁ এতিয়া তালৈ গৈছিলোঁ মই এইফালে এনেকৈ গৈ সেই তালৈ গ'লোঁ। এতিয়া ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু যদি বেয়া পালে তেন্তে ডিছলাইক কৰিব কিয়, কাৰণ ময়ো জানো
মোৰ ভিডিঅ'বোৰ কোনে কিমান বেয়া পায় কিমান ভাল পায় লাইক কৰিলে গম পাম ভাল পাইছে বেয়া কৰিলে বেয়া পালে গম পাম ডিছলাইক কৰোঁ আমাৰ ভিডিঅ'টো ইমান ভাল নহ'ল মই জানো প্ৰথম ভিডিঅ' হয় নেক্সট বাৰ পৰা ট্ৰাই কৰিম মই ভাল কৰিব ধন্যবাদ টেক কেয়াৰ নেক্সট বাৰ ভাল কৰা নাই বাই বাই টেক কেয়াৰ